পূজাৰ কৰি অহাৰ সময়ত যিখিনি প্ৰসাদ বাচে এই প্ৰসাদখিনি এটা পেকিং কৰি আছে। আৰু এইটো হৈছে দাদা, চৰি আঙুলি দেখাব নাপায় কিন্তু আঙুলি দেখাই দিছোঁ। কিন্তু পূজা বুলি ভিডিঅ' এটা আগবঢ়ালোঁ। আমি আহি পালোঁ এতিয়া জাগিৰোড দেওশাল মন্দিৰত। এই দোকানবিলাক আছে পূৰা। এইটো হৈছে বৌ, এইটো আছে ভাইটি আৰু চবচে এটা সৰু মাইনা আছে সেইটো। আমি আহি পালোঁ যে দেওশালত মানুহ কিন্তু ঢেৰ হৈছে। মানে ভিডিঅ'টো মানে অকস্মাত মানে মনত পৰি গ'ল যে ভিডিঅ' এটা বনাওঁ বুলি, সেইটো কাৰণে ভিডিঅ' বনালোঁ। মানুহ এই দোকানৰ এই বস্তুবিলাক পূৰা মানুহ হৈছে। আৰু যিটো নেকি গাড়ীৰ কাৰণে তেনেকুৱা এটা ল'ব লাগিব এইটো। আৰু মই দেখাই আছোঁ আপোনালোকক। এতিয়া বৰ্তমান বজাৰখিনি কৰি লওঁ, ভিতৰত দেখাই আছোঁ। দেওশালত আহিছোঁ যিহেতু মইতো পূজা কৰিব লাগিব, যে আনক নহয় মইতো নিজে কৰিব লাগিব। পূজা সামগ্ৰী লৈ লওঁ। ইয়াতে দাদাই ৰেডি কৰি দি আছে, এইটো বৌ আৰু মোৰ কাৰণে এটা লৈ লওঁ। হৈ গ'ল, ফালি চালি লৈ ল'লোঁ। এতিয়া পূজাৰ কাৰণে বজাৰ সম্পূৰ্ণ কৰা হৈ গ'ল। দাদাহঁতে মানে ৰেডি কৰি দিলে। এইটো চাব পাৰে, এইটো হৈছে মোৰ কাৰণে। আৰু কি কি দানত দিব লাগে সেইটো নাজানো, কিন্তু তথাপিও মানে লৈছোঁ। আৰু এয়া দাদা বৌ সিহঁতে লৈ লৈছে। এতিয়া ভিতৰলৈকে যাওঁ। জোতাযোৰ ক'ত খোলোঁ নাজানো, কিন্তু যাওঁ আগলৈকে আৰু ভিতৰলৈকে কেনেকুৱা কি দৃশ্য হৈ আছে বা কেনেকুৱা কি পূজাবিলাক হ'ব মই দেখাইছোঁ আপোনালোকক। আৰু মোৰ কাৰণে এইটো লৈ লৈছোঁ। দাদাহঁতে ৰেডি কৰি দি আছে। আহিলোঁ, এতিয়া আগবাঢ়ি যাওঁ। পূৰা বজাৰ লৈ বৌয়ে লৈছে, ভাইটিয়ে লৈছে। আৰু এইটো হৈছে এণ্ট্ৰি গেট। ওলাই আহিলোঁ আমি। এনেকৈ আহি গ'লোঁ প্ৰথমবাৰৰ পৰা দৰ্শন কৰিবৰ কাৰণে, যিহেতু ফাৰ্ষ্ট টাইম মানে লাইফত মোৰ আহিবলৈ বহুত ইচ্ছা আছিল। কিন্তু দাদাৰ বৌ সিহঁতৰ লগত আজি আহি গ'লোঁ, পূজা পাঠ কৰি লওঁ। যিহেতু মোৰ দেখাই পাইছে মোৰ হাতত এইবোৰ আছে পূজাৰ সামগ্ৰী, যেনে ফল মূল মগু, খালি কল আপেল এইবোৰ আছে আৰু নাৰিকল আছে। আজি প্ৰথমবাৰৰ পূজাটো কৰিলোঁ, বাকী দৃশ্য আপোনালোক দেখাই পূজাটো কৰাৰ আগতে ভৰিখিনি ধুই লৈছোঁ। এতিয়া মাহ প্ৰসাদখিনি ল'ম। এতিয়া তেনেকুৱা ভিতৰেদি হয় আপোনালোকক মই দেখাইছোঁ। তেতিয়াৰ আগতে মানে পূজাটো আগত কৰি লওঁ, তাৰপিছত আপোনালোকক মই দেখাইছোঁ সম্পূৰ্ণকৈ দৃশ্য। মানুহ একদম লাইন পূৰা ৰখি আছোঁ, লাইনত পূৰা চাপৰে পূৰা এইটো মানুহ। আৰু মই এইটো বজোৱা নাই, এইটো বজাম মই এতিয়া। বজাই দিলোঁ দিয়ক। আৰু আগত পূৰা মানুহ আছে, এইটো দাদা, সেইটো বৌ, এইটো ভাইটি আছে। আৰু সৰু মাইনাটো ক'ত? সৰু মাইনা হৈছে সেইটো। আৰু আগত গৈছে গোটেই মানুহ। আৰু গোটেই চাব পাৰে সেইবিলাক গোটেই পূৰা মানুহ। আৰু এইফালে মেলা আছে, মেলাটো যাম। আৰু আমি পূজা কৰিলোঁ, এতিয়া আমি পূজা কৰিলোঁ। এতিয়া আৰু এটা পূজা কৰি এতিয়া মেলাখন দেখাই আছোঁ আপোনালোকক। ইয়াৰ ভিতৰতে আমি পূজা চূজা কৰি ল'লোঁ, সম্পূৰ্ণ হৈ গ'ল। মোৰ বজাৰখিনি ইয়াতে আছে, মানে মোৰ পূজাৰ বস্তু সামগ্ৰীখিনি ইয়াতে আছে। আৰু পূৰা মানুহ লাইন হৈ আছে। এইটো আছে আৰু দাদা বৌহঁতে এইটো ভিতৰত সোমাই গৈছে। সেইটো হৈছে বৌ আৰু এইটো হৈছে দাদা, চৰি আঙুলি দেখাব নাপায় কিন্তু আঙুলি দেখাই দিছোঁ। কিন্তু ভাল লাগিছে, খুব ভাল লাগিছে। কাৰণ কিয় ইয়াতে আহিম বুলিকৈ ভাবি থাকোঁ, পূজা কৰিম বুলি ভাবি থাকোঁ। কিন্তু আজি আহিছোঁ, খুব ভাল লাগিছে। আৰু মই আগলৈকে দেখাম, নামিলৈকে মানুহটা দেখাম। আৰু মানে যিহেতু পূজা কৰিছোঁ ন, দেখুওৱা নহয় সম্পূৰ্ণকৈ মই দেখাইছোঁ যিখিনি পাৰোঁ। আৰু এই দাদা বহুতখিনি সহায় কৰি দিছে। আৰু মানুহ কিন্তু ঢেৰ হৈছে, কিন্তু মানে ষ্টেপ বাই ষ্টেপ মানুহ পঠাই দিছে। আৰু মানে ইমান ভিৰ হোৱা নাই। তো নামি যাওঁ এতিয়া। মোৰ পূজা কৰা হৈ গ'ল আৰু বজাৰখিনি আপোনালোকক দেখাই আছোঁ। পূজাৰ কৰি অহাৰ সময়ত যিখিনি প্ৰসাদ বাচে এই প্ৰসাদখিনি এটা পেকিং কৰি আছে। এই ভাইটি দুজনে পেকিং কৰি আছে। এই যোনটো নেকি ফল মূলবিলাক আছে, এইটো মানে ঘৰত যায়, মানে প্ৰসাদবিলাক মানে ঘৰত যায় খাম। তো তেনেকৈ প্ৰথমে পেকিংটো কৰি লওঁ, তাৰপিছত গোটেই দৃশ্যখন আপোনালোকক দেখাই আছোঁ। এখন পেকিংটো হৈ আছে আৰু দাদাহঁতে আহি আছে, কিন্তু পাছত ফাঁচি গ'ল। কিন্তু মই আগত ওলাই আহিলোঁ, তো মোৰ ৰেডি হৈ গ'ল।
এতিয়া মই যাম হৈ গ'ল পূজা চূজা কৰি যিখিনি পুৰা ফ্ৰী হৈ গ'লোঁ এতিয়া মানে মাৰ্কেটত মানে ঘূৰিব আহিছোঁ যিহেতু মেলা পুৰা মানুহ হৈছে বেকৰ ছাইডত দাদা বৌ ভাইটি চবে অকণমানকৈ আহিছোঁ আগত পুৰা মানুহ এতিয়া মেলা চাওঁ প্ৰথমে তাৰপিছত গুচি যাওঁ ভিডিঅ'টো আজি এইখিনিতে মানে অকস্মাত হৈ অলপ বেয়া নাপাব শ্বৰ্টকৈ পাম ভিডিঅ'টো ইয়াতে আছে পূজা মানে বজাৰ মানে পূজাৰ দিনাখন যিটো বজাৰ মানে মেলা পুৰা মানুহ ভিৰ হৈছে দিয়ক মানে সেই চাইডতো আহিবই নোৱাৰি পুৰা মানুহ হৈছে আৰু ইফালে চাইডে অলপ মানে মানুহ খালী আগত আছে মেলা এইটো হৈ আছে মেলা আৰু এইটো লৈছোঁ ঘৰৰ কাৰণে মোৰ কাৰণে নহয় দিয়ক এইটো হৈছে আমাৰ ঘৰত এটা ছোৱালী আছে সেই তাৰ কাৰণে দিবৰ কাৰণে মই এইটো লৈ লৈছোঁ আৰু ইয়াত আছে পুৰা বজাৰ মেলাৰ বজাৰ মেলা হৈ আছে পিছফালে পূজা হৈ আছে ইফালে আৰু মানুহবোৰে এতিয়া জমা আৰু মেলাত মানুহ বেছি হোৱা নাই চাগে মানুহ একদম খালী আছে আৰু আগলৈকে যাওঁ শিৱৰাত্ৰিৰ ভাং মানে শিৱৰাত্ৰি যদি ভাং নাখাওঁ কেনেকুৱা এই ভাং লাৰু আছে ইয়াতে ভাং নাখাওঁ আকৌ নিচা লাগি যাব চব মানে ভাঙৰ লাৰু সূতা দেখা নাপাওঁ সূতা আচলতে মই সূতা মই যোৱা বছৰ খাইছিলোঁ মানে বহুত বেয়াকৈ ইচ্ছা লাগিল কিন্তু এবাৰ সূতা মানে ওচৰ যাবই মানে ভয় লাগে আৰু পূজা কৰিলোঁ চব কুছ হৈ গ'ল ভোক লাগিল ৰাতিপুৱাৰ পৰা যিহেতু খালী মানে পেটত একো নাই জাষ্ট পানী অকল খাই আছোঁ এতিয়া কিবা নহয় কি খাম এতিয়াতো বেলেগ একো নাই ত' ফুচকা আছে ফুচকাকে খাওঁ বেছি নাখাওঁ 20-30 টকামান খাম বাছ হৈ গ'ল নেদেখাওঁ খোৱাটো কিন্তু খাওঁ আৰু মই ফুচকা খালোঁ চানা ভাজি খালোঁ মানে চৰি মিক্সাৰ চানা খালোঁ মানে দিনটো ভোকৰ আছিলোঁ যিহেতু এতিয়া আকৌ এনাৰ্জি পাবৰ কাৰণে ৰেড বুল তাল খাই লৈছোঁ দাদা বৌ সিহঁতে আহি পোৱা নাই আহি পাব খাই লওক মানে কি ক'ম মানে মোৰ একদম দুখৰ আপোনালোকক মই ভিডিঅ' এটা আগবঢ়াম বুলিকে ভাবি কিন্তু ভিডিঅ'টো আগবঢ়োৱা নহ'ল যিহেতু মাৰগাঁৱত ফেষ্টিভেলটো আছিল 15 তাৰিখে মই তাত যোৱা মানে গৈছোঁ যদিও মানে ভিডিঅ' কৰিছোঁ কিন্তু এইটো ভিডিঅ' মই আপলোড কৰিব পৰা নাই একদম তাতে যিহেতু ঠাণ্ডা মানে একদম গা চা বহুত বেয়া জ্বৰ চৰ উঠি গ'ল চ' মই ভিডিঅ'টো এডিট কৰি মই ৰাখি থৈছোঁ কিন্তু এডিট মই কিছুমান কাম আছে এইটো মই নিশ্চয় মই আপলোড কৰিম আজিৰ ভিডিঅ'টোৰ পৰা 2-3 দিন পিছত মানে ভিডিঅ'টো মই আপলোড কৰিম এই মাৰগাঁও যিটো মই ভিডিঅ' কৰিছিলোঁ মানে যোৱা ভিডিঅ'টো আৰু আহিলোঁ একদম দৰ্শন কৰি এতিয়া বৰ্তমান আমি ঘৰত গৈ আছোঁ আগৰ এইটো বৰ্তমান জাগিৰোড পাম আৰু এতিয়া দেওশাল এৰি আহিলোঁ জাগিৰোড যাম চ' আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ চ' যোনে নতুন লোক আহিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব চেনেলত ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো অন কৰি দিব আৰু মই ভিডিঅ'টো আপোনালোকক দি আছোঁ 2-3 দিন মূৰত প্ৰথমে এই ভিডিঅ'টো চাই লওক